হেল্ল' বন্ধুসকল, এতিয়া আহিছোঁ বাহনীৰ তলত গৰমৰ পৰা ৰক্ষা পাবলৈ। চাওক, বাহনীৰ মাজত আছোঁ মই, আৰু পিছপিনে আছে পুখুৰী, প্ৰকাণ্ড পুখুৰী আছে এখন। ইয়াতে ডাঙৰ ডাঙৰ মাছ আছে দেই বন্ধুসকল। কিমান গৰম, অসহ্য গৰম, ঘৰত থাকিবই নোৱাৰে একেবাৰে। যিটো পাংখাৰ হাৱা আহি আছে, পাংখাৰ হাৱা একেবাৰে গৰম, উপায় নাই ওলাই আহিছোঁ। কি গৰম প্ৰভু, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। যি নহওক বন্ধুসকল, এই যে বাহনীজোপা দেখিছে, এই বাহনীৰ যিটো চাহ, তাত আমেজ লোৱা, শীতল যিটো বতাহ পোৱা যায়, তাৰ মজাই বেলেগ, অন্য গছৰ তলত পোৱা নাযায় বন্ধুসকল। কিন্তু ইয়াত এটা কথা আছে, সৰু 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 মহ আছে, সেই মহে কিন্তু মজাছে দিয়ে আহি, গমেই পোৱা নাযায়। সেয়া চাওক, গছৰ তলত গৰুবিলাকেও জিৰণি লৈছে, উপায় নাই, বহুত গৰম। এই চাওক, গৰমত ক'ত জাকৈ লৈ ঘূৰি আছে মাছ মাৰিবলৈ। লোকেল মাছ খোৱাৰ মজাই বেলেগ, হয়নে নহয় বন্ধুসকল? গৰম হ'লেও কি হ'ব। আৰু আমাৰ ইয়াতে এয়া চাওক, আছে ফিচাৰী, ইয়াতে মাছ আছে। এই গৰমত মানুহৰে অৱস্থা কেনেকুৱা, আৰু এই জীৱ জন্তুবিলাকৰ অৱস্থা কেনেকুৱা হ'ব চাওক। এই গাহৰি চাওক, ক'ত গ'ল? এই গৰমত কেনেকৈ লেলাই লেলাই শুই আছে। সেইপিনেও আছে দুটা, আৰু কেইটামান আছে এইপিনে গ'ল ঘূৰিবলৈ। তো ইহঁতকেইটাই কি কৰে, বেলেগৰ ধাননি পথাৰত যায়, সেয়েহে ইহঁতক জবৰদস্তি বান্ধি থোৱা হৈছে। বান্ধা মানে মেৰণিৰ মাজত জেউৰা ভেটি ৰখা হৈছে। বেলেগৰ ধাননি পথাৰত গ'লে উপায় নাই, খাওঁ 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 কৰি হুলস্থুল কৰে। আৰু বাকীবিলাক আছে, সিহঁতে এইপিনে ক'ৰবাত ক'ৰবাত সোমাই আছে জংঘলৰ মাজত। তো সিহঁতে নাযায় বেলেগৰ ধাননি পথাৰত, ঘৰ বাৰীতে থাকে। এইবিলাক হৈছে আমাৰ অভাৰ টাইম, এক্সট্ৰা ইনকাম দেই। এয়া হৈছে গাহৰি, গাহৰি। সিহঁতৰ গৰমত থাকিবলৈ পৰা নাই চাওক। সিহঁতৰ গঁৰাল বনাই ৰখা হৈছে। ইয়াতে আছে 4টা গাহৰি চাওক, সৰুটো এটা, আৰু এই দুটা, আৰু এইটো এটা, আৰু বাকীবিলাক এৰি থকা হয়। সেইপিনে আছে জংঘলৰ মাজত, আৰু দুটামান পুখুৰীত গা ধুই আছে। ইহঁতে কি কৰে, বেলেগৰ ধাননি পথাৰত যায়, ধানবিলাক খান্দি দিয়ে। চাওক গৰমত কেনেকৈ ফাল্টি হৈ গৈছে, বহুত গৰম লাগিছে, উপায় নাই বেচেৰা, কি কৰিব। চাওক।